নমস্কাৰ, মই হেমালি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউনিটি ব্লগলৈ। আশা কৰোঁ আপোনালোক ভালেই আছে, আমাৰো ভালেই। আৰু যোৱাকালি চোৱা ভাঙিলে। আমি যোৱাকালিয়ে বহুত কানি কাপোৰ ধুলোঁ, ঘৰ দুৱাৰ মুচিলোঁ। আজিও মানে কাপোৰ ধুলোঁ আধা, যিখিনি আছিলে ধুইখিনি বাকা ঘৰ দুৱাৰ মোচা হ'ল। এতিয়া কি কৰোঁ কি নকৰোঁ আপোনালোকৰ দিনটো দেখুৱাই যাম বুলি ভাবিছোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। গুড মৰ্ণিং। আৰু আমি যাব ওলাইছোঁ গুৱাহাটী। আৰু জল্দি মই ভাজি লওঁ মাখনা, ঘিউ দি দিছোঁ আৰু মাখনাখিনি মই ভালদৰে ভাজি লওঁ। ৰাতিপুৱাটো সেইকাৰণে অলপ জ্বলাম। এইখিনি মোৰ ডাঙৰ আমি বহি ল'লোঁ তিনিওজনী, মা মই আৰু ধুনু। আমি যে মেডিকেলত চাই যাব ভিডিঅ'টো। চাওকচোন, মোকতো দেখাত বেমাৰী যেন নালাগে, কিন্তু এটা ডাঙৰ বেমাৰ হৈছে মোৰ, আৰু সেইকাৰণে মেডিকেলত যাই থাকিবলগীয়া হৈছে। আৰু যাই থাকোঁতে ওলালোঁ খাব, কিন্তু খাবলৈতে কি হ'ল, পৰিয়েই গ'ল হাতৰ পৰা এটা। এনেকুৱা হৈয়েই মোৰ হাতৰ পৰা পৰি যোৱা স্বভাৱটো আগৰ পৰাই আছে। এইফালে আহা বেটা, পৰি যাবা। মেলা শেষ হ'ল, আৰু সেইকাৰণে বাবাবিলাক এতিয়া যাব ওলাইছে। সকলোৱে ট্ৰেইনৰ অপেক্ষাতে চাগে বহি আছে। আৰু চাওকচোন ধুনুৰ কি উৎপাত, ইমান উৎপাত কৰিছে মানে, ট্ৰেইনৰ পৰা নামো এনেকুৱা লাগিছে তাৰ। বহুত টাইমো হৈ গ'ল না। আমি ট্ৰেইনৰ পৰা নামি এতিয়া অ'টত উঠিলোঁ, আৰু অ'টত উঠি যাই আছোঁ। ভাগ্য ভাল আজি বেছি ট্ৰেফিক নাই। ধুনুৰো আমনি লাগি গৈছে বহতে। ৰাতিপুৱা সোনকালে উঠিছে বেচেৰা, চাওকচোন চকুৰ দুটা 5টা বজাতে উঠিছে, এতিয়াও শুৱাই নাই, 10 বাজি গ'ল। এতিয়া যাই আছোঁ। আৰু আহি পাই গ'লোঁ আমি গুৱাহাটীৰ এক্সেলেণ্ট হেমাট'লজি চেণ্টাৰ। পুৰাণী নেমকেয়াৰৰ অপজিট ছাইডতেই আছে। আপোনালোকে যদি আহিব খোজে আহিব পাৰে, যদি বেমাৰ হয় এনেই নাহিব। আমি আহি বহিলোঁ আৰু নামো দিয়া হ'ল। এতিয়া দেখাই আছোঁ বুকি আছে আজি। আৰু আমাৰ ডক্টৰক দেখুওৱা হ'ল। এতিয়া যাই আছোঁ। আমি এটা ভাত খাওয়া বহিছোঁ এইবাৰ। দাদাতে ক'ত আছিলা?
এই নিমখৰ সাজ ঠাণ্ডা নালো নৰ্মেলটো মা ঠাণ্ডা নকৰোঁ পানী বটল আমি ভেজ দুটা লাগব দে ষ্টেচন আহি পালোঁ ট্ৰেইনত গৈছোঁ ইমান টাইম লাগিছে ইয়াতে মানুহবিলাক বাহিৰলৈ আৰু আমি এতিয়া ঘৰ আহি পালোঁ ইমান গৰম লাগিছিল বহুতেই গৰম লাগিছিল আৰু ট্ৰেইনখন মানে প্ৰত্যেকজন ষ্টপেজতে ৰখি আহিছে বহুত টাইমে ৰখিছে আমি 3টা 20ত উঠিলোঁ আৰু আহি পালোঁ ইয়াতে 7:30 বজাত 7টা বজাত আহি পালোঁ ঘৰ আহি পাওঁতে 8টাই বাজিছে যি কি নহওক ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহু বহুত ধন্যবাদ আগলৈ ভিডিঅ'বোৰ চাই যাব আৰু মৰম দি যাব এয়াই বিচাৰোঁ আৰু কি কৰিব পাৰোঁ কি নকৰিব নোৱাৰোঁ আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ তেতিয়াহ'লে ভিডিঅ'বোৰ চাই যাব আৰু আজিলৈ ইমানেই শেষত লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে নমস্কাৰ বাই বাই আহি 3টা